তো মানুহ এই ডাঙৰ মানুহটো ল'ৰাজন ঢুকাই আছিল কিন্তু ৰাতি গোটা ৰাখিলোঁ তাতে ইয়াতে ৰাতি আহি গ'ল ইয়াতে হাতী ৰাতি আহি ফালে এই ঘৰটো ভাঙিছে আহি একেবাৰে কুদিতে ভাঙি দিলা আমি পলাইছোঁ ইয়াৰ পৰা লাস্টটা রেখে ভিতরে ভিতরতে আছে হ্যাঁ ভিতরে আর রাতি হাতি হাতি এইদিকে ভাঙি দিলে 12 বাজে রাতি কালি 3:30 বজা সময়ত এই ঘৰৰ মানুহ এজন ডাঙৰ যোনটো আছে সেইটো মানে জোকাইছে পিছত ডেড বডি ল'বৰ কাৰণে ভয় কৰিছে অলপ দূৰ হৈ আৰু তাতে বি হাতী থাকে সেইকাৰণে এই শ্মশানটো ৰাখি দিছে ঘৰত পিছত সিহঁতৰ কি হৈছে ৰাতি 12 বজা হাতী আহিছে যিমান মানুহ আছিলে সিহঁতৰ দৰি য'ত ত'ত গুচি গৈছে আৰু মাইকী মানুহ যিমান আছে আমাৰ ঘৰত সোমাই গৈছে তেতিয়া এই ঘৰটো ভাঙি দিছে হাতী ঘৰটো বনাই দিব সিহঁতৰ ঘৰত আৰু কোনে নাহে মাইকীজন এজন আছে আৰু ল'ৰা তাৰ ভাইটি আছে তো মানুহ এই ডাঙৰ মানুহটো ল'ৰাজন ঢুকাই আছিল কিন্তু ৰাতি গোটা ৰাখিলোঁ তাতে ইয়াতে ৰাতি আহি গ'ল ইয়াতে হাতী ৰাতি আহি ফালে এই ঘৰটো ভাঙিছে আহি একেবাৰে কুদিতে ভাঙি দিলা আমি পলাইছোঁ ইয়াৰ পৰা লাস্টটা রেখে ভিতরে ভিতরতে আছে হ্যাঁ ভিতরে আর রাতি হাতি হাতি এইদিকে ভাঙি দিলে 12 বাজে রাতি কালি 3:30 বজা সময়ত এই ঘৰৰ মানুহ এজন ডাঙৰ যোনটো আছে সেইটো মানে জোকাইছে পিছত ডেড বডি ল'বৰ কাৰণে ভয় কৰিছে অলপ দূৰ হৈ আৰু তাতে বি হাতী থাকে সেইকাৰণে এই শ্মশানটো ৰাখি দিছে ঘৰত পিছত সিহঁতৰ কি হৈছে ৰাতি 12 বজা হাতী আহিছে যিমান মানুহ আছিলে সিহঁতৰ দৰি য'ত ত'ত গুচি গৈছে আৰু মাইকী মানুহ যিমান আছে আমাৰ ঘৰত সোমাই গৈছে তেতিয়া এই ঘৰটো ভাঙি দিছে হাতী ঘৰটো বনাই দিব সিহঁতৰ ঘৰত আৰু কোনে নাহে মাইকীজন এজন আছে আৰু ল'ৰা তাৰ ভাইটি আছে